Hello guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক ভালেই আৰু মোৰো ভাল আছে। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। মই দুটা কাচকল বইল কৰি লৈছোঁ। এতিয়া এইকেইটা গুচাই লওঁ। এতিয়া আমি ইয়াত লৈছোঁ ধনিয়া পাত কেইখিলামান, পিঁয়াজ এটা, জলকীয়া, পকা জলকীয়া লৈছোঁ, তাৰপিছত এইফালে নৰসিংহ পাত, এইখিনি কাটি লওঁ ভালকৈ। এতিয়া মই কাচকলকেইটা পিটিকা কৰি লওঁ। এতিয়া পিটিকা কৰি লোৱা হৈ গৈছে। এতিয়া ইয়াত কাটি থোৱা এইবোৰ দি দিম। এতিয়া ইয়াত দিছোঁ বেচন। এইখিনি সানি ইয়াত অলপ নিমখ দি দিছোঁ। এইখিনি সানি হৈ গ'ল। এতিয়া তেল দি দিলোঁ, এইখিনি গৰম হ'বলৈ দিওঁ। তেল গৰম হৈ গৈছে, এতিয়া এইখিনি দি দিওঁ। চাওঁ এইখিনি এতিয়া হৈ আছে। আমি যিহেতু ঘৰত কাচকলৰ চব্জি বনাই খাওঁ, চিপছ খাওঁ, আৰু এনেকৈ কেতিয়াবা বনাই খাই চাব যদি নাই খোৱা, খাবলৈ বহুতেই ভাল। এইখিনি এতিয়া হৈ গৈছে। আমাৰ এতিয়া এইখিনি বনাই মেলি ৰেডি হ'ব। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাই চাব, খাবলৈ বহুতেই টেষ্টি হয়।